তুমি দুৰ্বল ম্ৰিয়মান কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয় তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয় জাগা জাগা শক্তিবান জাগা মাতৃকা জননীৰ সন্তান জাগা ভক্তি গায়ত্ৰী মনত পেলোৱা ভবা দুৰ্নিবাৰ ভক্তি গায়ত্ৰী মনত পেলোৱা ভবা দুৰ্নিবাৰ এতিয়া তোমাৰ জয় নিৰাগত শত্ৰু কম্পমান অমোৰ আপোন পাহৰা দুৰ্মদবীৰ অজেয় নজোৱান জাগা শক্তিবান জাগা মাতৃকান জননীৰ সন্তান জাগা জাগা শক্তিবান জাগা মাতৃকান জাগা শক্তিবান জাগা মাতৃকান জননীৰ সন্তান জাগা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গীতটি শুনিলা। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই গীতটি শুনি তোমালোকে নিশ্চয় খুব ভাল পালা। তোমালোকৰ কিতাপত যিটো গীত সন্নিৱিষ্ট কৰা হৈছে তাৰ উৎস হৈছে জ্যোতিপ্ৰসাদ ৰচনাৱলী সম্পাদনা ডক্টৰ হীৰেণ গোহাঁই, পৃষ্ঠা 713, আৰু এই কিতাপখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে। এতিয়া কথা হ'ল, তোমালোকৰ কিতাপত সন্নিৱিষ্ট গীতটিৰ সৈতে ইতিমধ্যে যিটো গীত পৰিৱেশন কৰা হৈছে তাত কেইটামান শব্দ অলপ ইফাল সিফাল হৈ আছে। যেনে তোমালোকৰ কিতাপত আছে শক্তিমান, গীতটিত কোৱা হৈছে শক্তিবান। মুক্ত প্ৰাণ বুলি কিতাপত আছে, কিন্তু গীতটিত গাইছে মাতৃপ্ৰাণ। গতিকে এই শব্দকেইটা তোমালোকে অলপ সাৱধানে চাবা, তোমালোকে মিলাই ল'বা। এতিয়া মই তোমালোকৰ কিতাপত যিটো গীত দিয়া আছে তাৰ কেইটামান শব্দৰ অৰ্থ ক'বলৈ লৈছোঁ। জননী মানে তোমালোকে জানা জন্মদাত্ৰী বা মাতৃ। সন্তান হৈছে ল'ৰা ছোৱালী। শক্তিমান মানে শক্তিশালী, বলী বা বলৱন্ত বা পৰাক্ৰমী। মুক্ত প্ৰাণ মানে মুকলি বা বন্ধনৰ পৰা মুক্ত হোৱা। জয়জিনী মানে জয় কৰি বা অতিক্ৰম কৰি। দুৰ্জয় মানে পৰাক্ৰমী, বলৱন্ত, যাক জিকিবলৈ টান, সেয়ে হৈছে দুৰ্জয়। কাপুৰুষ মানে ভয়াতুৰ মানুহ, নীচ মানুহ বা অধম মানুহ। ম্ৰিয়মান মানে মৰাৰ সদৃশ, মানে মৰাৰ নিচিনা। দুৰ্নিবাৰ মানে যিটো নিবাৰণ কৰিব নোৱাৰি বা যাক ৰোধ কৰিব নোৱাৰি। জয় নিনাদ মানে জয় ধ্বনি বা জয় জয়কাৰ। কম্পমান মানে কঁপি থকা। দুৰ্মদবীৰ মানে কুস্বভাৱশীল বা কুবুদ্ধিযুক্ত বা মন্দমতিযুক্ত। অজেয় মানে কেতিয়াও পৰাজয় নোহোৱা। কৰ্মহীনতা মানে কাম নথকা বা নিবনুৱা। এতিয়া শব্দ অৰ্থখিনি গম পালা। ইয়াৰ লগতে যিখিনি পাঠত যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আমি আকৌ পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। তোমালোকৰ যিখিনি সন্ধি আছে, সন্ধিৰ গোটেই ভাগখিনি আমি সম্পূৰ্ণৰূপে আলোচনা কৰিম, বিতংভাৱে আলোচনা কৰিম। এতিয়া তোমালোকে পাঠটো কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা, আৰু আমাৰ সৈতে সদায় যোগাযোগ ৰাখিবা। পৰৱৰ্তী সময়ত আমি তোমালোকৰ বাবে আৰু নতুন নতুন ধুনীয়া ধুনীয়া পাঠ লৈ আহিম। আজিলৈ ইমানে। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।